আমাৰ প্ৰায় 17টা বিভিন্ন স্থানত আধাৰশিলা স্থাপন কৰা আৰু যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তৰ্গাঁথনি নিৰ্মাণ হৈ গ'ল এইবিলাক মুকলি কৰা কাৰ্যসূচী আছে। মই তাত উপস্থিত হ'বলৈ আহিছোঁ। আমাৰ ডেপুটি চিফ ডাঙৰীয়া এই সমষ্টি বিশেষকৈ তেখেতৰ সমষ্টিতে হয়। তো ওদালগুৰি জিলাত আমি যোৱা 4-4টা বছৰত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰা হ'ল। যিবিলাক মানুহে আশা কৰা নাছিলে সেইবিলাকো নিৰ্মাণ কৰা হ'ল। অকল ৰাস্তা ঘাটে নহয়, ধৰ্মীয় অনুষ্ঠানবিলাকতো খুব ভাল মানে মন্দিৰ, ভাল থানচালি, ভাল বিভিন্ন গীৰ্জাঘৰ এইবিলাকতো আমি বহুত সহায় কৰিব পাৰিলোঁ। সেইকাৰণে ওদালগুৰি জিলাৰ ৰাইজে আনন্দিত হৈছে। আৰু মোৰ এনেকুৱা লাগিছে যে ওদালগুৰিত UPPLৰ যিখিনি প্ৰাৰ্থী হ'ব মেক্সিমাম প্ৰাৰ্থী বিজয়ী হোৱাৰ দিশত আছে। আৰু পাব্লিকৰ পৰা যিটো ৰিপৰ্ট বা পাব্লিকৰ পৰা যিটো ইনফৰমেশ্যন পাইছোঁ চবেই UPPLক লৈ পেলাই সন্তুষ্ট হৈছে। অকল শান্তি স্থাপন কৰা নহয়, UPPLৰ নেতা কৰ্মীবিলাকে ৰাইজৰ লগত আছে, সকলোৰ লগতো মিলিজুলি কাম কৰি আছে। আৰু ৰাজনীতি বুলি ক'লে অকল পাব্লিকে বা আমাৰ জনগণে অকল কিবা স্কিম বিচাৰে এইটো নহয়। এটা দলৰ লগত কাম কৰি এটা ভাল পৰিৱেশ চবেই বিচাৰে আৰু সেইটো পোৱাৰ কাৰণে বড়োলেণ্ড অঞ্চলত আজিৰ যিটো ৰাজনীতি চলি আছে তাত UPPLৰে চবচে ভাল বুলি মই দেখিবলৈ পাইছোঁ।